আমি ৰাস পালোঁ আহি। ইয়াৰে ৰাসত বিশেষ আকৰ্ষণীয় বস্তু এটা সজাইছে। এই বস্তুটো হৈছে এটা প্ৰকাণ্ড সাপ। সাপটোৰ ভিতৰেৰে সোমাই যাব লাগে ৰাসৰ স্থলীলৈ। আমি এতিয়া সাপডালৰ ভিতৰেৰে আহি আছোঁ। আৰু এয়া ৰাসৰ স্থলী পাই গ'লোঁ। এইবিলাক সকলো বৈজ্ঞানিক পদ্ধতিৰে নিৰ্মিত। এয়া ৰাসৰ মূৰ্তি কেইটা। এফালৰ পৰা ময়ো চাওক আৰু আপোনালোকেও চাওক। এয়া পুতনাবৰ। জানো মায়া খনা উকাৰাতিতে ফুলে কেতেকি মই চমকো দুবাহু প্ৰসাৰিলে সৃষ্টিৰ আকুল হে পানামে উৰি যায় মন বলাকা তোমাৰে সপোনকে তুমি প্ৰাণৰ বৰষা সেউজী মাটিৰে সুবাসনা হিয়াৰে বসুন্ধৰা তোমাতে মতলীয়া তুমি দিলা 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 ঠিকনা অ
তাৰে সেউজীয়া প্ৰেমৰ বতৰা আৰু এতিয়া ইয়াৰ পৰা কিবা কিবি কিনিলোঁ। জোড়া 50 জোড়া 50 এয়া মিঠাই অলপ ঘৰলৈ ল'লোঁ। মই ডিগিবাৰতে ৰাস চালোঁ। আপোনালোকক ক'ত ৰাস চালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিলেও নাপাহৰিব। ধন্যবাদ।